हेलो एवरीवन बहुत दिन मैं আকৌ এটা ভিডিও স্টাर्ट কৰিছো ইয়া প্ৰথম দেখিছেনে জলফাই টেঙাখিনি দেখি কাৰ লোভ লাগিছে ইয়া আজি টেঙা খাম যেহেতু পুৰা ৰ'দ দিছে আৰু টেঙা খাবলৈ মন গৈ আছে ঘৰত বাকি কোনো মানুহ নাই মই অকলে আছো সেই কাৰণে অকলে খাম আৰু দেখিছেনে কলপাত কাটি আনিছো তাৰ পিছত এই ডখতে ব্ৰান্ডাৰে খাম বুলি ভাবিছো ৰ'দ পৰি আছে আৰু ৰ'দত বহি টেঙা খোৱা মজাটো লাগে ন সেই কাৰণে ইফালে জাজগাৰ সব কৰি লৈছো আৰু মই কলপাত আনি লৈছো তাৰ পিছত নিমখ টেঙা খাবলৈ মুঠতে কটাৰী সতে সব যোগাৰ কৰি লৈছো আৰু এতিয়া ধুনীয়াকৈ ইয়াতে ৰ'দত বহি টেঙা কাটি আৰু ভিডিওটো আপোনালোকে চাই গৈ থাকক কাৰিকনি টুকুৰা পিছে আমি এতিয়া কমলাখিনি ধুই লওঁ আৰু এইফালে আহিব আমাৰ জলফাই জলফাইটো ধুনীয়াকৈ আজি বহুত টেঙা খাবলৈ মন গৈছে মানে মোৰ সেইকাৰণে ধুনীয়াকৈ টেঙাবোৰ গোটাই দিছোঁ আজি মানে পূৰা হেঁপাহ বনাই টেঙা খাওঁ বহুত দিন হ'ল আমাৰ ঘৰত যিহেতু জলফাই টেঙা নাই সেইকাৰণে কিনি আনিছোঁ ইয়াত আধা কেজি কিনি আনিছোঁ গোটেইখিনি বাৰু মই খাব নোৱাৰোৱেই যিহেতু অকলেহে খাম দুটামানেই পিচি ল'ম বুলি ভাবিছোঁ কাৰণ টেঙা দেখিলে বাৰু লোভৰ পানী পৰি যায় আপোনালোকে ক'বচোন মোৰ হ'লে টেঙা বুলি ক'লে একদম লোভৰ পানীটো আহিয়ে যায় আৰু মুখতে আৰু মই বহুত ভাল পাওঁ বিৰাট ভাল পাওঁ টেঙা আপোনালোকে বাৰু ভাল পায়নে যদি টেঙা ভাল পোৱা লোক আছে তেনেহ'লে এই ভিডিঅ'টো আগতীয়াকৈ এটা লাইক কৰি দিবলৈ নাপাহৰিব যিহেতু আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ গৈছে হ'ব আপোনালোকে চাম আৰু বেছি নাখাওঁ বনি লৈছোঁ ভালদৰে আৰু প্ৰথমতে এতিয়া ধুই লওঁ ইয়াত পানীখিনি ধুই লৈছোঁ ধুনীয়াকৈ কলপাত গোটাই ইফালে দুটা কমলা চেনি আৰু নিমখ যোগাৰ কৰি লৈছোঁ এইফালেখিনি এতিয়া ৰুকি মেলি হৈ গ'ল এতিয়া ইয়াত নিমখ জলকীয়া চব সানি লৈছোঁ দেখিছেনে ইমান ধুনীয়া লাগিছে এনেকৈ খাবলৈও চাগে নিশ্চয় ভাল লাগিব আগতে মই এনেকৈ ৰুকি খোৱা নাই এইবাৰ এনেই মোবাইলত কেতিয়াবা ভিডিঅ' দেখা পাওঁ বাবে আজি ময়ো বনাই খাই চাওঁচোন বোলো টেষ্টটো কেনেকুৱা হ'ব সেইবুলি বনাই মানে খাই চাবলৈ লৈছোঁ আৰু ইমান ধুনীয়া লাগিছে তাৰপিছত এইফালে কমলাকেইটা এবাৰ গুচাই লওঁ কমলা টেঙাও খাম বুলি ভাবিছোঁ আজি মুঠতে যি টেঙা আছে চব খাম এফালৰ পৰা এইফালে এটা কমলা টেঙা গুচাইছোঁ কাৰণ ইমান মই খাব নোৱাৰোঁ বেছি টেঙা খোৱাটো ভাল নহয় কাৰণ যিকোনো বস্তুৰে এটা খোৱাৰ লিমিট থাকে ন লিমিট বাহিৰ হৈ গ'লে মানে কিবা হৈ যাবলৈ আছে গণ্ডগোল সেইকাৰণে এটাকে খাওঁচোন বোলো সেই এটা সৰু সৰুকৈ কাটি লৈছোঁ তাত আৰু নিমখ আৰু জলকীয়া সানি আৰু ৰ'বই পৰা নাই মানে মই কৈছোঁ নহয় খোৱাতহে বল আৰু এইফালে কমলা কাটি ৰেডি কৰি ল'লোঁ আনফালে এইফালে জলফাইখিনিও কাটি ৰেডি কৰি থৈ দিছোঁ ধুনীয়াকৈ এতিয়া খাম টেষ্টি টেঙা দেখি চাগে নিশ্চয় খাওঁ লাগিছে নহয় জানো আমাৰ ঘৰত আহিব মই নিশ্চয় এনেদৰে বনাই খুৱাম এইখিনি চব মই দেখুৱাই আছোঁ দেখিছেনে জলফাই ইয়াত ধুনীয়াকৈ ভোট জলকীয়া নিমখ চেনি আদি ৰুকি লৈছোঁ আৰু এই ৰুকাৰ টেষ্টটো খাবলৈ কিমান যে ধুনীয়া হ'ল আপোনালোকে বাৰু গোটেইখনে খাই চাব হা কি যে ভাল লাগিছে কৈছোঁ দেখোন
এইখনো হোৱাত মানে আগতে নাপায় ৰ'দত বহি বাৰান্দাত অকলে কিন্তু আৰু কোনোবা যদি লগত থাকিলেহেঁতেন তেতিয়া খাই বেছি ভাল লাগিলেহেঁতেন কিন্তু আজি একো নাই মোৰ টেঙা খাবলৈ বহুত মন গৈ আছিলে সেইকাৰণে অকলে খাই দিছোঁ আৰু আপোনালোকৰ চাগে লোভেই লাগিছে নহয় জানো ইমান দিনৰ পৰা যে হেঁপাহ কৰি আছিলোঁ ঘৰত নথকা আচলতে বস্তুটো বেছিকৈ খাবলৈ মন যায় ঘৰত যোনটো বস্তু নাথাকে জলফাই আমাৰ ঘৰত নাই মানে জলফাই বহুত বিচাৰি ফুৰিছিলোঁ আৰু ক'তো পোৱাও নাছিলোঁ সেইকাৰণে কালি কলেজৰ পৰা আহোঁতে বজাৰত দেখিলোঁ ওলাই থকা কিনি লৈ আহিলোঁ আধা কেজিত 20 টকা লৈছে দেই কেজি 40 টকা কৈছে একেবাৰে সস্তাতে পাইছোঁ সেইকাৰণে একদম পাই পিনি ৰখি থকা নাই আৰু আধা কেজি লৈ আহি ইয়াত ৰুকি পূৰা দবাই দিছোঁ আৰু কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় ক'বচোন তাৰপিছত আহিলোঁ এয়া ৰাতিৰ দৃশ্য আৰু ৰাতিৰ দৃশ্যত এয়া আজি ৰান্ধনিৰ পালত কি বনাইছোঁ দেখিছেনে এয়া হৈছে গাহৰি মাংস কাৰ ফেভৰেট বস্তু এইটো আৰু আহোমসকলৰ এইটোতো আটাইতকৈ প্ৰিয় বস্তু নহয় জানো আহোম কোন আছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবচোন মোক মানে আহোমটো বুলি ক'লে নিজৰ লাগে আৰু অলপ আৰু ইয়াৰ ৰাতি ঠাণ্ডা জুই ভৰাই বনোৱা মেচটোৱে বেলেগ হৈ গ'ল অলপমান বাকী আছে এতিয়া খাম আৰু ধুনীয়াকৈ ভাত চাত খাই আজৰি হৈ বিচনাখন ল'ম আৰু তাৰ বাহিৰে ৰাতি একো কাম নাই সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আৰু একো বনাবলৈ নাই যেতিয়া নেকি ইয়াতে সামৰোঁ পাছত আকৌ লগ পাম আজিলৈ বাই বাই